মাংস এতিয়া মাংসটো দিয়া হ'ব তেলত। তো গাইছ আমাৰ হিমালয়ন আহি গ'ল। এইখনেই হৈছে হিমালয়নখন। আন্ধাৰ হৈছে কিন্তু অলপমান। হেল্ল' বন্ধুসকল, কেনেকৈ আছে? আশা কৰোঁ ভালে আছে। আগতে নতুন ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। তো বন্ধুসকল, মই আছোঁ আজি দাদা এজনৰ ঘৰত। দাদা এজনে মানে হিমালয়খন আনিলে। হিমালয়খন নাই, আপোনালোকক দেখা লৈ গৈছে বাহিৰলৈ। তো আজি মানে দাদাটোৰ ঘৰত পাৰ্টি আছে। তো পাৰ্টিটোত আপোনালোকে বনি থাকক, চাই থাকক ভিডিঅ'টো, চাই ভাল পাব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি লাইনটো নাই মানে কি হৈছে গম নাপাওঁ, গোটেইটো আন্ধাৰ হৈ আছে। হ'লেও ভিডিঅ'টো আপোনালোকক দেখাব কেনে বনাই আছোঁ। তো চাই থাকক ভিডিঅ'টো। এইয়া এইফালে মানুহজনী আৰু নৌপে কাটি আছে চব্জি, আৰু ইয়াৰ পাপুদাই পূৰা মাংস মছলা একদম পূৰা সানি আছে। আজি খানাটো একদম মজাকৈ হ'ব। তো আপোনালোকক মাতিবতো নোৱাৰোঁ, হ'লেও চাই থাকক। এইয়া আমাৰ নবৌ ছোৱালীজনী, আমাৰ পাপুদাই মানে যিকোনো মাংস চব্জি হওক একদম বনালে মানে একদম মজাকৈ বনায়। কিন্তু আপোনালোকক দেখাম কেনেকৈ বনায়, খাই ভাল লাগে। এইজনে হৈছে আমাৰ পাপুদা। অলপ লাইনটো নাই কেনে মানে অলপমান দেখাব দিগদাৰ হৈছে, হ'লেও দেখাই আছোঁ পিঁয়াজটো জ্বলাই আপোনালোকক। চাই থাকক। এয়া একদম পূৰা চব্জি কাটিছে, চব্জি কটাই কাটি থাকক। এইফালে একদম আমাৰ পাপুদা একদম পূৰা একদম জুই জ্বলাব একদম ষ্টাৰ্ট কৰিলে। এতিয়া মাংসটো বনিব একদম চৌকাতে এতিয়া। চাই থাকক। আমাৰ পাপুদাই কিবা কৈ আছে। পাপুদাই কি কৈছে? বৰষুণ বতৰ খৰি নাই, শুকান খৰি, গতিকে জুই জ্বলাত অকণমান সময় লাগিব মানে কি হৈছে মানে এইকেইদিন পূৰা বৰষুণ দি আছে। মানে বৰষুণ একেৰাহে দিয়ে আছে। য'ত গোলাঘাটত ভেকুলী বিয়া পতা কিনে বৰষুণটো এৰাই নাই, দিয়ে আছে। কিন্তু সেইটো কাৰণে খালি অলপমান দিগদাৰ হৈছে। হ'লেও জুই জ্বলাই মানে আজি মাংস আজি পাৰ্টি মানে ভালকৈ হ'ব আৰু। চাই থাকক। এয়া একদম পূৰা মেচ জ্বলাই হ'লে একদম পূৰা কেইবেগে এতিয়া জুই জ্বলাব আৰু। স্বচ্ছ ভাৰত। আমি পলিথিনটো আমি বাহিৰত নেপেলাওঁ, আমি জুই ব্যৱহাৰ কৰোঁ। জুই জ্বলাত আমি ব্যৱহাৰ কৰোঁ পলিথিনটো। মানে কি হয়, বস্তু ছোৱালীলে একদম চৌকা থাকিলে ভাল আৰু কেইটো জ্বলাই দিলে হৈ যায়, জুই জ্বলি যায় ভুম ভুম কেনে। ইমান কৰি হ'লে হয় আৰু খালি। এইফালে আমাৰ জুই জ্বলি একদম পূৰা ৰেডি হৈ গ'ল। আৰু এইফালে একদম পাপুদাই একদম কাঁহীখন লৈ গৈছে ধুবলৈ। এইয়া এইফালে একদম পূৰা পানীও নাই, কাৰেণ্টটো নাই কিনে দিগদাৰ হৈছে অলপমান। হ'লেও পানী যোনকণ আছে সেইকণে কাম চলাই আছে আৰু। বালিয়ে মাটিয়ে খালে ভাল বুলি কৈছে। এইফালে আমাৰ জুই ভুম ভুমকৈ জ্বলি এইফালে একদম কেৰাহী পাতি ৰেডি হৈ গ'ল। তেলটো পূৰা গৰম হৈ আছে। তেলটো গৰম হৈ লওক, তাৰপিছত বাকীবোৰ মছলা চছলাবোৰ দিয়া হ'ব। এয়া আমাৰ তেল গৰম হৈ গ'ল। তেলৰ পৰা তেজপাত চেজপাত দি আছে। মাংসটো দিয়া হ'ব তেলত। এয়া মাংস একদম পূৰা দিছে আৰু। গাইছ মাংসটো একদম পূৰা দি দিলে কেৰাহীত। এইটো অলপমান দেৰি হিলাব লাগিব, তাৰপিছত মাংসটো ঢাকি দিয়া হ'ব। আধা ঘণ্টামান থাকিব লাগিব, তেতিয়া মাংসটো মজাকৈ হৈ যাব। এতিয়া একদম খোৱা হ'ব। এইফালে হৈ আছে আমাৰ পানী গৰম কেটলিত। এইফালে হৈ আছে মাংসটো। এয়া আমাৰ কাৰিকৰ দা একদম পূৰা মজাকৈ বনাই আছে। আমাৰ পাপুদাই মানে যিকোনো চব্জি হওক মাংস হওক মানে একদম পূৰা বনালে মানে একদম খায়ো ভাল লাগে আৰু ভালো লাগে। কি দিছে? জালুকগুটি। জালুকটো কি মিহি কৰি দিছে নেকি? তো গাইছ 15 মিনিটৰ পাছত হৈ গ'ল আমাৰ মাংসটো। এইয়া কালাৰটো এনেকুৱা হৈ আহিছে। আৰু এতিয়া দিম কোমোৰা আলু। এয়া আমাৰ কাৰিকৰটা দি দিয়ক। এয়া কোমোৰা আলু দি দিছে। তো যেতিয়ালৈকে আলুটো কোমোৰাটো নিসিজে তেতিয়ালৈকে এনেকৈ জুইত থৈ দিয়া হ'ব ঢাকি মেলি। এতিয়া দিছে নিমখ।
তো গাইজ চব্জিটো বনাই থাকোঁতে ফাইনেলি আহি গ'ল আমাৰ কাৰেণ্ট। এতিয়া একদম ভিডিঅ'টো ভালকৈ বনিব, এতিয়া যদি চাই ভাল পাব। এইফালে মাংসটো হৈ আছে, মাংসটো অকণমান ঢাকি দিয়া হ'ব গামলাত দি, পানী অকণমান দি দিছে। তো গাইজ এইফালে মাংস ঢাকি দিয়া হ'ল। এইটো কি হয়? এইটো দালচেনি। দালচেনি ক'ত মাংসত দিব নেকি? অ' মাংসত আহি গ'ল খাই বুলি কৈ দে। এইফালে মাংসটো এনেকুৱা হৈছে, মাংস কালাৰ। তো মাংসটো গোন্ধটো মজা আহিছে, খায়ো ভাল পাব। মাংসত দিবলৈ একদম পুৰা দালচেনি খুন্দি আছে এতিয়া। তো গাইজ এইফালে আহি গ'ল আমাৰ চাহ। এইফালে আহি গ'ল ভুজিয়া, চাহ আৰু ভুজিয়াটো খাই লওঁ। এইফালে পাপুদা একদম মছলা খুন্দি আছে মাংসত দিবলৈ। তো গাইজ এইফালে আমাৰ মাংস বনাই পূৰা ৰেডি হৈ গ'ল। এয়া মছলা দিছে লাষ্ট, আৰু এইটো তাৰপিছত ইয়াত বনাব জলকীয়া ভাজি। এয়া আমাৰ একদম পাপুদা একদম বনাই মেলি জুইৰ ওচৰত বহি গৰম উঠি গৈছে। যাওঁ এতিয়া ফেনত লগত দেৰি বহোঁগৈ। যাওঁ অলপ ফেনত বহোঁগৈ। যায় নেকি? অঁ। আৰু এইফালে হৈছে আমাৰ জলকীয়া ভাজি, কাটিটো ৰেডি কৰি ৰাখিছে, বনাব নবই দেই। আমিও বনাই মেলি চব ৰেডি কৰিলোঁ, খালি এতিয়া উঠি মেলি যাওঁ ফেনত বহোঁগৈ। এয়া বৰমা বহি আছে। তো বৰমা উঠিছে নাই বাইকত? না উঠা? অঁ অঁ হয় হয়। তো মানে গাইজ মানে যোনখন মানে দাদাজনে যোনটো আনিলে হিমালয়নখন, তো সেইজনৰ মানে এয়া আমাৰ বৰমা, সেইজনৰ মানে মাক হয়। আৰু যোনটো বনাই আছিলে চব্জি আমাৰ কাৰিকৰ দা পাপুদা, সেইজনৰো মাক হয়। আৰু এইটো পাপুদা ছোৱালীজনী সৰু, আমি নব কৰি থাকোঁ ফুচু। আৰু নব বনাই আছে জলকীয়া ভাজি, পিছতকৈ দেখাম খোৱা সময়ত কোনজনী। এবাৰ দেখাইছোঁ বাৰু, হ'লেও কোৱা নাছিলোঁ, এইবাৰ নেক্সট খোৱা টাইমত ক'ম বাৰু আপোনালোকক। গাইজ মাংসটো বনাই হৈ গৈছিলে, কিন্তু টেষ্ট কৰা নাছিলোঁ। এতিয়া এপিচ টেষ্ট কৰি চাওঁ কেনেকৈ হৈছে মাংসটো। মাংস মজা হৈছে, পাপুদা মাংস বনালে যে বেয়া হ'ব বুলি ক'ব নাই। আৰু মই আগৰ পৰা খাই থাকোঁ যে মই গম পাওঁ, মাংস মজা হৈছে কিন্তু মজা। তো গাইজ আমাৰ হিমালয়ন আহি গ'ল। এইখনে হৈছে হিমালয়নখন। আন্ধাৰ হৈছে কিন্তু অলপমান দেখি দেখোন অলপ ফ্লেছটো মাৰি দিছোঁ। এইখনে হৈছে। কালাৰটো কেনেকুৱা লাগিছে আৰু বাইকখন কেনেকুৱা লাগিছে এবাৰ কমেণ্টত জনাবচোন। এইফালে আহি গ'ল আমাৰ ভাত, মোৰ মানুহজনে দি আছে মাংস, এইফালে বহি আছে পাপুদা। তো ব'লক পটাপট ভাতটো খাই লওঁ। তো বন্ধুসকল, মই ভাত চাত খাই আহি পালোঁ ঘৰ, আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে এবাৰ কমেণ্টত জনাই দিব, আৰু 1K ছাবস্ক্ৰাইবাৰ সোনকালে কৰি দিয়ক, ছাপোৰ্ট কৰক, মৰম কৰক। তো গাইজ বাই বাই।